ছাতাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰন্ধনশালাৰ পৰা চুৰি হোৱা ৰন্ধন সামগ্ৰীৰ ঘটনাত বকো আৰক্ষীয়ে সফলতা লাভ কৰি চুৰি হোৱা বাচন বৰ্তন উদ্ধাৰ কৰাৰ লগতে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত মুখ্য শিক্ষকজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত বকো আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছিল। বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক মুন্না পাছনিৰ নেতৃত্বত চলোৱা তদন্তত গৰৈমাৰী আৰক্ষী থানাৰ অন্তৰ্গত হাতীপাৰা নিবাসী ৰহিছ উদ্দিন আহমেদৰ পুত্ৰ শ্বহীদুল ইছলামৰ দখলৰ পৰা চুৰি হোৱা বিদ্যালয়ৰ ৰন্ধন সামগ্ৰীসমূহ উদ্ধাৰ কৰা হয়। বকো ছয়গাঁও সমজিলা আৰক্ষী অধীক্ষক জানকিশোৰ গগৈয়ে কয় যে চুৰি আৰু অন্যান্য অপৰাধমূলক কাৰ্যকলাপত জড়িত ব্যক্তিসকলৰ বাবে এইটো এক স্পষ্ট সতৰ্কবাণী। বকো আৰক্ষীয়ে আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ অব্যাহত ৰাখিব, কোনো কাৰণতে অপৰাধীক ৰেহাই দিয়া নহব। আস্থা পলিক্লিনিক প্রতিদিনে বিশেষজ্ঞ ডাক্তারের দ্বারা নিয়মিত স্বাস্থ্য পরীক্ষা, অত্যাধুনিক ল্যাবরেটরি, ডিজিটাল এক্স-রে, আল্ট্রাসাউন্ড, ফার্মাসি, ডে কেয়ার ইউনিট অ্যাভেলেবল। আশা পলিক্লিনিক, বামুনিগাঁও, শান্তিপুর রোড।